হে প্ৰভু মোৰ দোকানলৈ প্ৰভু এনেকুৱাই কাষ্টমাৰ আহে যেন প্ৰভু আমনি হে প্ৰভু তোমাক কথাটো আধা কৈছিলোহে কাষ্টমাৰ লাইন লাগিলে যেও পাওঁ প্ৰভু দোকানী আমনি দোকানী আমনি অ হেৰি এই ধূপ জ্বলাই আছো হয় নেকি কৰা 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 হ'ব ধ্যানটোতো ভাঙিয়ে পেলালে এতিয়া কওক আপোনাক কি লাগে বহনি হ'ল ধূপ জ্বলাইছোহে মাইনা ইয়াক কি লাগে দি লোৱাচোন মটন এটা দিবচোন ভালেই হ'ল দিয়া বহনিটো হ'ল মই 100 টকা এটা আনিছিলো এই ব্লাউজৰ পইচাটো দি থৈ যাবগৈ পাৰিম পিছে কুকিজ আছে ন আছে হয় মই লৈছোঁ এপেকেট হেৰি কৰিবা এওঁ নামতে লিখি থবা দিয়া এওঁ মানে এওঁ আমাক চিনি নোপোৱা নেকি তেখেতৰ দেখোন 40 টকা 50 টকা আগৰে বাকী আছে সেই মানুহটো চকলে দেখা নাই 4 মাহ হ'ল 50 টকাটো কথা এওঁ কৈয়ে থাকে মইহে দিব সময় পোৱা নাই লিখি থবা আহো দে লিখি থব দে অহা মাহত দে এই সোপাই মানে দোকানখন মোৰ শেষ কৰি দিছে মানে সেই গণেশ বাবা এই সোপা কি লক্ষী পঠিয়াইছা মোৰ দোকানলৈ হাই বনিদা শুনা না আমাৰ কথাবিলাক ঘৰত গম পাইছে নহয় কি হ'ব এতিয়া তুমি চিন্তা নকৰিবা মই মিলাম শুনা না আজি মোৰ বাৰ্থডে ন সেইকাৰণে তোমাৰ দোকানৰ পৰা মটন নিবলৈ আহিছো দেহা লোৱা তোমাৰ এই দোকান কোনটো লাগে লৈ লোৱা এনেকুৱা বয়াম 3টামান ললেই হ'ব লৈছো দেই মই তোমাকেই ভাল পাওঁ I love you এনেকুৱা প্ৰেম 3 মাহ মান থাকিলে দেখোন দোকানত মটনৰ বাকলি এডালো নাথাকিব মনে এই গলুটা দেচোন বাকী চাকি নহ'ব দেই আগৰ বাকীখিনি দিবলৈ আছে দিম নহয় নামঘৰলৈ আহিছো দেখা নাই নামঘৰলৈ আহিলে কোনোবাই মানুহ পাছ লগত লৈ আহে নেকি দে গলুটা দে নাই কোনো পধ্যেই দিয়া নহ'ব দোকানখনত ৰঙা লাইটে ঢিপাই আছে কোনদিনাখন ফ্ৰিজ যায় কোনো গেৰাণ্টি নাই কেই টকা বাকী আছে তোৰ দোকানত হা কেই টকা বাকী আছে দিয়ে দিওঁ গুগল পে আছে তোৰ নাই ফোন পে আছে নাই নহয় বেংক একাউণ্ট আছে নাই তেতিয়াহ'লে আছে কি তোৰ দোকানত হা মানুহে হাতত পইচা লৈ ফুৰে নেকি কাণ্ডজ্ঞান নাই দে গলুটা দে মূৰেদি মাটি খান্দি লওঁ মই দিয়াত নাই নাখাওঁ তোৰ দোকানত বাকী হা পৃথিৱীত অকল তোৰ দোকানখনে আছে নেকি নাখাওঁ যা নেলাগে যা মোৰ নিচিনাকে তোক বেলেগে বাকীও দিব যা ক'পা হে বাকী চাকি দিয়া নহ'ব দেই বাকী চাকি দিয়া নহ'ব তহঁতক বাকী দিওঁতে দোকানৰ মাল এটা আনিবলৈ পইচা নোহোৱা হৈ গৈছে মই বাকী বিচাৰি অহা নাই নহয় তই বচোন ক এই মই তোৰ ঘৰ এটা কাৰণেই লাগি আছো আৰু এই কাইলৈ সেই পঞ্চায়তৰ মিটিং এখন আছে পাৰিলে মুখখন এবাৰ দেখাটো দিবি তোৰ কাৰণেই ভাল হয় নেকি সেইটো কোন গ'ল ইমান স্পীডত এই লক্ষেশ্বৰ পুতেক কৈছে দোকানৰ সন্মুখেদি যে ইমান স্পীডত গ'ল কিবা সেই বাকী চাকি দিবলৈ আছে নেকি বাকী মাৰিবলৈ আহিছ তালৈ ফোন কৰোঁতে মোৰ মোবাইলৰ বেটাৰী শেষ হৈ যায় যাম আজি তাৰ ঘৰলৈ সন্ধিয়া মই মণি মই আহিছো দেই যা ইয়াৰো বাকী কেইটামান আছিলে নহয় এই কথা ক'বলৈ মোক চান্সেই নিদিলে দেখোন মণি দেৱ বিদ্যুৎ আছেনে ঘৰত নাই নহয় কি
আহা বহা আহা হয় নেকি ব'লক তেতিয়াহ'লে আহা আহা বহা আহা বহা বহা কোৱাচোন এতিয়া কি সকামত আহিবা এই সকাম মানে আপোনালোকৰ বিদ্যুতে হয়। মোৰ দোকানত বাকী খাই 4-5 মাহ হ'ল বাকীটোকে দিয়া নাই এতিয়ালৈকে বাকী খাই অঁ কিহৰ বাকী খাই এই ওৱান টাইম গিলাচ আৰু এই গ্ৰীণ মটৰ কি এই ঘৰখনত ইমানবোৰ গিলাচ থাকোঁতে সি আকৌ তোমাৰ দোকানৰ পৰা গিলাচ আনিলে কৈছে গিলাচ কেইটা আনেহে দুটা দুটা অঁ এই ঘৰখনৰ মানুহ দেখোন 4টা সি আনে আকৌ 2টা মইতো আজিলৈকে ওৱান টাইম গিলাচত পানী খাই পোৱা নাই তাৰমানে সি ৰঙা পানীত হাত দিলে হেৰা মই গৈ থাকো বিদ্যুৎ আহিলে ক'ব মোক বাকী কেইটা দিবলৈ হেৰি কিয় ইমান কৈছে হৈছে হেৰা এই তোমাৰ ল'ৰাই লাল চাহ খাব লৈছে লাল চাহ ভালহে দিয়ক এনেও লাল চাহে খাব লাগে আজিকালি মানুহে গেছৰ যিহে উৎপাত এই লাল চাহ নহয় এই ৱাইন শ্বপত পোৱা লাল চাহ তাৰমানে এই তোমাৰ ল'ৰাই মদ খাবলৈ লৈছে হেৰি আপুনি ডাঙৰ শুনাৰ কথা তেনেকে নকব দেই সি মদ খোৱাটোতো দূৰৰে কথা সি তামোল গছজোপা ওচৰে নাচাপে নাচাপে কথা ক'বলৈ আহিছা এই সি হাই ছেকেণ্ডেৰী প্ৰশ্ন এটা তোমাৰ কম উৎপাত নে এই বাইক এখন দিয়ক মোবাইল এটা দিয়ক এই গ'লনে ল'ৰা এতিয়া অধপতনে এই তোমালোকৰ দৰে মাকবোৰৰ কাৰণেই এই ল'ৰা ছোৱালীবোৰ ধ্বংসৰ পথলৈ গৈছে তাক কৈ দিবা মই কোনো বাকী চাকি দিবলৈ নাই হে প্ৰভু এই ধূপো জ্বলালো ধূপ শেষো হ'ল কাষ্টমাৰ দেখোন দেখা দেখিয়ে নাই এটাও শুন মোক কেইটকা বাকী আছে চাই দিয়াচোন শুন আজি বাকী কেইটা পাম চাগে শুন কিবা কৈছা হে নাই নাই আপোনাৰ 175 আছিলে শুন তুমি চাগে বেয়াই পাই আছা ন শুন নাই পোৱা নহয় দৰমহাটো হোৱা নাই যে শুন সেইটো কাৰণে দিব পৰা নাই বহুত দিন হ'ল বেয়া নাপাবা দেই শুন হয় হয় শুন হয় তুমি ভুজিয়া ৰাখিছা ন হয় হয় আছে কেইটকীয়া শুন এয়া আপোনাৰ 5 টকীয়া দিয়াচোন 5 পেকেট ৰ'ব কেইটকা হ'ব শুন এইটো আপোনাৰ 25 টকা হ'ব 25 টকা ন হয় আগৰ কেইটকা বুলি কৈছিলা আপোনাৰ 175 আছে 175 ন হয় হয় 175 ইফালে 25 200 টকা ন শুন হয় 200 টকা হ'ল হয় শুন এই 200 টকাটো খাতাত লিখি থবা দেই শুন দি দিম দেই কেইটামান বেছিকৈহে দিম দেই শুন দেই আহিছোঁ দেই আগৰ কেইটাই দিয়া নাই তেওঁ আকৌ দুটামান বেছিকেহে দিয়ে হে ভগৱান দোকান নুখুলো লাগিছে আৰু মানে ৰজনী আনিছিলে নেকি ৰজনী অনাই নাই খেতি গলহে আছে গ'ল নাখাওঁ গোন্ধাই যে বাৰু হ'ব দে ঠেকা কামটো চলাই দিওঁ আৰু তাকে দে এটা পইচাটো কোনে দিব হ'ব দে লিখি থবি নাই বাকী চাকি নাই দেই তহঁতৰ বাকী লিখোঁতে দোকানৰ বহি পাত শেষ হৈ গৈছে গৈ এইটো ঘূৰাই ল কলা গুটকাডাল কোনে খাব হ'ব দে আঠা অকণমান দি পেলাই চলাই দিবি আৰু আঠা দিলে কোনে খাব ল পাছত দি দিবি হ'ব দে চিন্তা কৰিব নালাগে পলাই নাযাওঁ এইবিলাকৰ বাকী দি দোকানখন শেষ হৈ গৈছে গৈ মানে আহি গ'ল পলা এইখিনিতে বহি থকা দেখিছিলো মই মোক আকৌ কৈ থৈ গৈছে তোমাৰ দোকানত বাকী দিব যাম বুলি
যোৱা যোৱা ৰাস্তাতে পাবা। ঠিক আছে বাৰু দাদা আহিলে ক'ব ফোন এটা কৰিবলৈ মোৰ নাম্বাৰটো ব্লক লিষ্টত ভৰাই থৈ দিছে ঠিক আছে ঠিক আছে। জেগাতে ফাঁকি মাৰে অ কি হ'ল দোকানত দৰ্জা মৰা যে দোকানত মাল বস্তু থাকিলেহে খুলিবি উদং বুজিছ উদং দোকানৰ ৰঙা লাইটে যে ধিপিক ধাপাক মাৰি আছিলে আজি গ'ল ফিউজ গ'ল পিছে কি কৰিবি এতিয়া কি কৰিবি আৰু চিকিউৰিটি গাৰ্ড কৰিম দোকানত বাকী নিদিবি বাকী মানেই ফাঁকি